Hello and welcome back to my channel Madhurya Bora Photography. I hope আপোনালোক সকলো ভালে আছে। এক্টিং দেখিছে কেনেকুৱা এক্টিং কৰিছে একচুয়ালি এক্ট্ৰেছ না সো এক্টিং বহুত বেছি ভাল কৰে সো হেল্ল' গাইজ ওয়েলকাম বেক টু মাই চেনেল মাধুৰ্য বৰা ফটোগ্ৰাফী এণ্ড আই হোপ আপোনালোক সকলো ভালে আছে সো আজি আমি এটা ফটোশ্বুট ষ্টাৰ্ট কৰিব গৈ আছোঁ এণ্ড আজি আমি ফটোশ্বুট কৰিব গৈ আছোঁ সুৰভিৰ লগত ওৱান অফ দ্য ফেমাছ এক্ট্ৰেছ অফ আছামিজ ইণ্ডাষ্ট্ৰি সো হ'ল ন সো আজি আমাৰ এটা একচুৱেলি বহুত দিনৰ পৰা প্লেনিং চলি আছিলে যে আমি ফটোশ্বুট এটা কৰিম বাট তেওঁ ব্যস্ত নহয় না আমি তাইও ব্যস্ত মানে কি হৈছে একচুৱেলি লকডাউনৰ পিছত শ্বুটখিনি ষ্টাৰ্ট হৈছে ন সেইকাৰণে আমি দুইজনে অলপ ব্যস্ত আছিলোঁ বাট আজি আমি প্লেন কৰিলোঁ শ্বুটটো আমি ষ্টাৰ্ট কৰিব গৈ আছোঁ আজি আমাৰ শ্বুটটোত খুব ধুনীয়াকৈ খুব সুন্দৰকৈ আমাক সুৰভিক মেকআপ কৰি দিছে জিংকুমণি শইকীয়া জিংকু বা মই দেখুৱাম বাৰু জিংকু বাক চাব এয়া আমাৰ মাজত জিংকু বা য়েছ খুব ধুনীয়াকৈ মেকআপ কৰিছে এণ্ড আজি সুৰভিৰ যোনটো গেটআপ সেই গেটআপটো এজ এ ট্ৰেডিশ্যনেল ড্ৰেছ হয় সেই গেটআপটো ডিজাইন কৰিছে দীপ্লু হাজৰিকা ট্ৰাইব কালাৰ চ' মই এবাৰ জাষ্ট দেখাই দিছোঁ গেটআপটো এইটো হয় এইটো গেটআপটো খুব সুন্দৰকৈ কৰিছে আৰু আমি এতিয়া ফাৰ্ষ্ট প্লেন কৰিছোঁ যিহেতু গল্ডেন আৱাৰ এণ্ড গল্ডেন আৱাৰ মোৰ একদম ফেভৰেট হয় চ' গল্ডেন আৱাৰত মই এটা ফটোশ্বুট কৰি লওঁ নেক্সটটো আমি ইনড'ৰ কৰিম চ' আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰিব নে কি কোৱা ঠিক আছে নকৰে একদম স্কিপ নকৰে সুৰভিয়ে কৈছে এতিয়া নকৰে শেষলৈকে চাব ভিডিঅ'টো চাব এণ্ড মৰম দিব এণ্ড সুৰভিয়ে আজি দেখাব একচুৱেলি পজেছবিলাক অকণমান দেখাব যে কেনেধৰণৰ মোৰ যিহেতু মই কওঁ যদি ফাৰ্ষ্ট টাইম আপুনি মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাই আছে দেন মই কওঁ যে এই চেনেলটো অল এবাউট বিহাইণ্ড দ্য চিনছ হয় চ' মই দেখাওঁ যে আমাৰ শ্বুটবিলাকৰ মাজত কেনেধৰণে আমি শ্বুট কৰোঁ কেনেধৰণে মডেলছবিলাকে পজ দিয়ে আৰু কেনেধৰণৰ কি হয় চ' এনজয় কৰক এণ্ড চাই থাকক আমি এতিয়া আউটডোৰটো কমপ্লিট কৰি আহিলোঁ আউটডোৰ মানে একচুৱেলি আমি বহুত বেছি দূৰতো যোৱা নাই একদম চাদৰ ওপৰত গৈছিলোঁ এইটো চাদৰ ওপৰত গৈছিলোঁ চ' আপোনালোকে জনাব এতিয়া আমি ইনডোৰ ষ্টাৰ্ট কৰিম আই থিংক আপোনালোকে ডিচাইড কৰিব কোনটো ফটো বেছি ভাল লাগিছে কমেণ্টত জনাব আপোনালোকে ইনডোৰটো বেছি ভাল লাগিছে নে আউটডোৰটো বেছি ভাল লাগিছে আমি এতিয়া ইনডোৰ ষ্টাৰ্ট কৰিম কেনেকুৱা হয় প্লাছ বহুত ভোক লাগিছে আমি এতিয়া ইনডোৰটো কৰি আমি খানা খাম কাৰণ কাজুৰ মানে মাধুৰ্যৰ ফ্ৰেণ্ডে চিকেন বনাইছে ফ্ৰেণ্ডজনে চিকেন বনাইছে চ' মই তাকো দেখাম খুব ধুনীয়া চিকেন বনাইছে আজি আমি চিকেন খাম চ' আমি শ্বুটটো কমপ্লিট কৰি ল'ম চ' আমাৰ চিকেনটো ৰেডি হৈ আছে এজন মোৰ ফ্ৰেণ্ড সুজিতে বিৰাট ধুনীয়াকৈ বনাইছে চিকেন একদম এতিয়া পূৰা গোন্ধ পূৰা চালিয়া গোন্ধাইছে চ' আমাৰ জিভাৰ পানী বেয়া পৰিছে একদম টেষ্ট মজা হৈছে চ' আমি এতিয়া চিকেনটো খাম নে কি কোৱা সুজিত
Yes, আমি তাৰপিছত চিকেন খাম ধুনীয়াকৈ ভাত খাম একদম ধুনীয়াকৈ দিনটো একো খোৱা নাই খালি আমাৰ পেট চেট বেয়া নহ'লে পেট চেট বেয়া নহয় গোটেই দিনটো কাম এতিয়া আমি খাম নহয় আমাৰ লোভ লাগিলেও পেট বেয়া নালাগে হৈছে খালি লোভ নলগাব আপোনালোকে নাই নলগাই চ' মোৰ ব্লগ আগৰ পৰাই যোনে চাই আছে তেওঁলোকে জানে মোৰ কাৰণে খোৱাটো কিমান ইম্পৰ্টেণ্ট আৰু মই সেইকাৰণে এটা শ্বুট কমপ্লিট কৰিলোঁ আৰু এটা ড্ৰেছ পিন্ধি লৈছোঁ কিন্তু আগতে খাই ল'ম আৰু ইমান বেছি ভোক লাগিছিলে চ' সি বনাইছে চিকেন মই দেখাইছোঁ কোনে বনাইছে চিকেন বনাইছে বহুত টেষ্টিকৈ বনাইছে আৰু আমি চবেই এনেকৈ তলত বহি লৈছোঁ এতিয়া বিন্দাছ খাম বনাইছে কোনে দেখাই আছে এইজন ওলাইছে ভালকৈ মই বনাইছোঁ সি বহুত টেষ্টিকৈ চিকেন বনাইছে দেই চ' এতিয়া অকণ লোভ লগাই দিছোঁ আৰু চবকে দেখাই দিয়ে মোক দেখাই দিয়ে মজা এইটো অকণমান চিম্পল চাটল লুক এটা আমি ভাবিছোঁ যে কৰিম বুলি আৰু এইটো হৈছে ড্ৰেছ গোটেইটো পল্লৱী তালুকদাৰ বায়ে ডিজাইন কৰিছে আৰু আমি এতিয়া চ' আমাৰ ফটোশ্বুটটো খুব ধুনীয়াকৈ কমপ্লিট হ'ল জাষ্ট ফটো গেটআপ আছিল পল্লৱী তালুকদাৰ বাৰ খুব ধুনীয়াকৈ আমি কমপ্লিট কৰিলোঁ ফটোখিনি খুব সোনকালে দেখা হ'ব ফেচবুক ইনষ্টাগ্ৰামত দেখা হ'ব লগতে আপুনি যদি এতিয়ালৈকে ভিডিঅ'টো চাই আছে শেষত মই ফটোখিনি দিছোঁ চাব ফটোখিনি আৰু আজি মেকআপ কৰিছিলে জিংকু বাই খুব ধুনীয়াকৈ মেকআপ কৰিছে আৰু তেওঁৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দিছোঁ চ' চাবলৈ নাপাহৰিব এণ্ড সুৰভিৰ পৰা মই জানিম কেনেকুৱা লাগিল মোৰ বহুত ভাল লাগিছে যিহেতু কাজুৰ লগত মই মানে মাধুৰ্যৰ লগত মই বহুত দিনৰ পৰা প্লেন কৰি আছিলোঁ যে আমি কিবা এটা কৰিম বুলি বাট কৰিবই টাইম মিলা নাই দুইজনৰে আৰু আজি আমি ফাইনেলি কৰিলোঁ আৰু ড্ৰেছ কৰিছোঁ আৰু সি বহুত টেলেণ্টেড হয় বহুত সোনকালে একদম টাইম নাই আৰু বহুত সোনকালে সি বহুত ভাল কাম কৰি আছে মই মোৰ মনৰ একদম অন্তৰৰ পৰা মই তাক বেষ্ট উইচেছ দিছোঁ যাতে সি বহুত ভাল কাম কৰি মোৰ নাম ৰচন কৰে মাজে পাৰ্টি দিয়ে ট্ৰিট দিয়ে চ' মাজে চ' মই সেইটোৱে বিচাৰিম সি ভাল কাম কৰি ভালকৈ আগুৱাই যাওক চ' এণ্ড তাইলৈও মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল আহিব লগা দিনবিলাকত যাতে খুব ধুনীয়াকৈ এতিয়া যেনেকৈ কাম কৰি আছে তেনেকৈ আৰু ধুনীয়াকৈ কাম কৰক মোৰ ফালৰ পৰা বহুত শুভেচ্ছা এণ্ড আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চ' ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড বেল আইকনটো ক্লিক কৰি থৈ দিব চ' ডেট সি যেতিয়াই ভিডিঅ' আপলোড কৰে আপুনি নটিফাই হৈ যায় য়েছ এণ্ড কমেণ্ট কৰি জনাওক ভিডিঅ'টো কেনেকুৱা লাগে এণ্ড আহিব লগা ভিডিঅ'সমূহ চাব এণ্ড প্লিজ চেনেলটো আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব বাই